মন্ত্ৰীও ক'ব চালা আমাৰে আৰু তয়ো ক'বি আমাৰে ছোৱালীজনী গ'লে নাই ছাৰ মই ছাৰ ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ ছাৰ লাগিলে মই আইকা দিব পাৰিম আছে ইণ্টাৰভিউ দিবলৈ গৈছিলি কোনদিনাখন কৰিছিল কোনদিনা ছাৰ চালা দহৰ পৰিৰ কাৰণে আমাৰ শান্তি শুনচোন বাবা মই তোৰ কথা এটা কিবা পাহৰি গৈছিলো তই উভতি আহোঁতে এটা কাম কৰিবিচোন স্বীকাৰ কৰিবি Come on.